Hello and welcome back to my YouTube channel. So আপোনালোক সকলোকে মোৰ YouTube channel পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি এতিয়া সন্ধিয়া বাজিছে 7টা। মাহঁত ঘৰত নাই, ভণ্টি আৰু মই অকলে আছোঁ। ভাবিছোঁ ভাতকেইটা মই বনাই দিওঁ ৰাতিৰ সাঁজটি। তাৰপিছত বনাওঁ মটৰ পনীৰ। আহক কেনেকৈ মই বনাওঁ, মই কেনেকৈ বনাওঁ সেইটোকে দেখাওঁ। আজি আৰু মই ইয়াত লৈছোঁ পিঁয়াজ, দুটা ডাঙৰ পিঁয়াজ এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। পেষ্ট বনাই ল'লে বেছি ভাল হয়, কিন্তু মই সৰু সৰুকৈ কাটি লৈছোঁ। এয়া হৈছে আদা আৰু নহৰুৰ পেষ্ট, আৰু এইখিনি পনীৰখিনি ফ্ৰাই কৰা নাই কৰি ল'ম। আৰু এইখিনি হৈছে মটৰখিনি আৰু দুটা বিলাহী এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। আৰু মটৰখিনি মই অলপমান গৰম পানীত এনেকৈ অলপ টাইম তিয়াই ৰাখিছোঁ। এতিয়া মই পনীৰখিনি অলপমান ফ্ৰাই কৰি ল'ম। তেল দিছোঁ আৰু পনীৰখিনি ইমানলৈ ফ্ৰাই কৰিলে হ'ব। আৰু এইখিনি এতিয়া নমাই ল'ম। পনীৰ ফ্ৰাই কৰা তেলখিনিতে মই আকৌ এনেকৈ দুটা তেজপাত দিছোঁ আৰু এনেকৈ সৰু সৰুকৈ কাটি থোৱা পিঁয়াজখিনি দি একদম ল' ফ্লেমত ৰাখি এইখিনি ভাজি আছোঁ, যাতে জ্বলি নাযায় কিন্তু পিঁয়াজখিনি ভালদৰে সিজি যায়। পিঁয়াজখিনি সিজি যোৱাৰ পাছত মই ইয়াত দিম হালধি, আৰু দিম অলপমান জিৰা গুড়ি, অলপমান জলকীয়া গুড়ি, আৰু অলপমান দিছোঁ গৰম মছলা। গৰম মছলাখিনি শেষত দিলেও হয়, মই ইয়াতে তেলতে দি দিছোঁ। আৰু গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। গেছৰ ফ্লেমটো ল'য়ে ৰাখিব লাগিব, নহ'লে মছলাখিনি জ্বলি যাব। আৰু আদা নহৰুৰ পেষ্টখিনি এতিয়া দি দিছোঁ। আৰু অলপমান ধনিয়া পাউডাৰ দি দিছোঁ, মই আগতে দিব পাহৰিলোঁ, গতিকে এতিয়াই দি দিছোঁ। আৰু আদা নহৰুৰ গোন্ধটো যোৱালৈকে আমি অলপ সময়খিনি ভাজি থাকিব লাগিব। আদা নহৰু দিয়াৰ পাছত মই মেবি 6-7 মিনিটমান এইখিনি ফ্ৰাই কৰিছোঁ। আৰু তাৰ পাছতে এতিয়া মই সৰু সৰুকৈ কাটি থোৱা বিলাহীখিনি ইয়াত দি দিছোঁ। আকৌ এইখিনি ভালদৰে মিহলাই লৈছোঁ। বিলাহী দিয়াৰ পিছতে মই ইয়াত দিম নিমখ। আপোনালোকে সোৱাদ অনুসৰি দিব, কম বেছি সকলোৱে সমানে নাখায়, গতিকে আৰু এইখিনি বিলাহীখিনি ভালদৰে সিজি যোৱালৈকে এইখিনি ভালদৰে ফ্ৰাই কৰি থাকিম আৰু ল' ফ্লেমত ৰাখিম। বিলাহীখিনি ভালদৰে সিজি যোৱাৰ পাছতে মই ইয়াত গৰম পানী দি দিছোঁ। পানীখিনি আপোনালোকে নিজৰ কেনেকৈ খায় সেইটোৰ ওপৰত ডিপেণ্ড কৰি দিব পাৰে, কিন্তু বেছি পানী হ'লে খাবলৈ ভাল নহয়, গতিকে কম পানী দিলে ভাল হয়। আৰু পানী দিয়াৰ পিছতে মই এতিয়া মটৰখিনি ইয়াত দি দিম। মটৰখিনি দিয়াৰ পিছত 5 মিনিটমান এনেকৈ উতলিবলৈ দি তাৰ পাছত মই পনীৰখিনি দি দিছোঁ। পনীৰখিনি দি ইয়াক 10 মিনিটমান সময়ৰ বাবে ঢাকি পেলাই সিজিবলৈ দিছোঁ। আৰু তাৰ পাছত মই এতিয়া দিছোঁ ধনিয়া, কেঁচা ধনিয়াও দি দিছোঁ অলপমান। আৰু এয়া চাওক, আমাৰ মটৰ পনীৰ ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ ভিডিঅ'টো প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।